নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু অলপ দিনৰ আগতে এটা ভিডিঅ' দিছিলোঁ, কিবা কুৱেশ্যন সুধিব কৈছিলোঁ, কাৰ মনত কি কুৱেশ্যন আছে কৈ যাব, এনচাৰ দিম বুলি। আৰু আজি এনচাৰখিনি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। অলপ দিন হ'ল ভিডিঅ' নিদিয়া, তো বহুত দিনৰ মূৰতে আহিছোঁ। লকডাউনটো অলপ খুলিছে আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ 2টা বজালৈকে। ভালেই হৈছে আৰু অলপ ব্লগ পাব অলপ দিনৰ পৰা। আৰু কিবা কিবি প্লেনো আছে, ভিডিঅ'টো লাষ্টলৈ কৈ আছোঁ, চাই থাকক। ফাৰ্ষ্ট হ'ল, মই ইয়াৰ আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যে মই কি ভুল কৰিলোঁ নাজানো, ৰিউজ কণ্টেণ্ট বুলি আহিছে। তো কি হ'ল মানে, মোৰ লগত মই এখন শ্বৰ্ট ফিল্ম দিছিলোঁ, তেনেকৈ আৰু দুটামান ভিডিঅ' দিছিলোঁ। লগৰ ল'ৰা এটা চেনেলত দি থোৱা আছিলে, সি কৈছিলে দি দিবলৈ, তাৰ কাৰণ ভিউ নাছিলে। মই ভাবিলোঁ দি দিওঁ, কিন্তু লোকচান হ'ব, আৰু তেনেকৈ দি দিলোঁ। আৰু ইউটিউবে ভাবিলে কপি কৰিছোঁ, মই লোকৰ পৰা কপি কৰি বস্তু দিওঁ, তো সেইকাৰণে মনিটাইজটো ডিচেবল কৰি দিলে। অইন কথা একো নাই, আৰু ঠিক হ'ব। ডেট দিছে, সেই ডেট মতে ঠিক হ'ব লাগে। তো আপোনালোকে হেল্প কৰিব। নেক্সট কুৱেশ্যনলৈ আহোঁ। নেক্সট কুৱেশ্যন হ'ল, বিয়াখন কেতিয়া পাতিব? বিজয় লিখিছে বিয়াখন কেতিয়া পাতিব। নাই, এতিয়া বহুত সৰু হৈ আছে বিয়া, বাৰু কথাটো ভুলতো ভবা নাই। আৰু এয়া আৰু এতিয়া এনজয় কৰিব লাগে ধুনীয়াকৈ। বিয়া চিয়া বহুত পিছত পাতিলে মাতিম, আহি যাবা। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল OP। থেংক ইউ ভাই, কিয়। আৰু কুৱেশ্যন তেনেকুৱা নাই। আৰু এয়া আৰু ছুটিকৈ আজি ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নতুন প্লেন এটা কথা ক'ম বুলি ভাবি আছিলোঁ, তো প্লেনটো আজি নকওঁ দিয়ক, বেলেগ এটা এক্সট্ৰাকৈ ভিডিঅ' এটা বনাম, কাৰণ সম্পূৰ্ণ ক'ম আৰু সকলো থাকিম। আমি এটা মানে ৰাইডৰ কথা ভাবিছোঁ, ৰাইড নহয় আৰু গম পাব, এতিয়া নকওঁ। তো চাই থাকিব চেনেলটো, যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ'টো বিশেষ নাই, আৰু এনচাৰ দিলোঁ এয়া, আৰু ছাপোৰ্ট কৰি যাব সদায়। জয় আই অসম, বাই বাই। কথা এটা থাকি গৈছিলে, যদি আমাৰ ইনষ্টাগ্ৰামটোৰ লগত জইন হোৱা নাই, জইন হৈ ল'ব। তলত ডেছক্ৰিপশ্যন লিংক আছে, আৰু এনেকুৱা কিবা ফটোশ্বুট কৰি থাকোঁ, কণ্টেক্ট কৰিব পাৰে। জইন হৈ ল'ব ইনষ্টাগ্ৰামটোৰ লগত, তলত লিংক আছে। আৰু ধন্যবাদ।